জুনৰ ৩টা ছাগলী পোৱালি আছিল। তাই ছাগলী পোৱালি তিনিটাক খুবেই মৰম কৰিছিল। তাই যেতিয়া স্কুললৈ যায় তেতিয়া তাই ছাগলী পোৱালিকেইটাক খাবলৈ ঘাঁহ দি যায়। আকৌ তাই যেতিয়া স্কুলৰ পৰা উভতি আহে তেতিয়া ছাগলী পোৱালিকেইটাৰ বাবে ঘাঁহ বা অন্য খোৱা বস্তু লৈ আহে। এদিন তাই স্কুলৰ বাবে দেৰি হোৱাত ছাগলী পোৱালিকেইটাক ঘাঁহ দিবলৈ পাহৰি গ'ল আৰু তাই স্কুললৈ গুচি গ'ল। আহোঁতে তাই ছাগলী পোৱালিকেইটাৰ বাবে ঘাঁহ লৈ আহিছিল, কিন্তু তাই ঘৰত আহি দেখে যে ছাগলী পোৱালিকেইটা ঘৰত নাই। তাই তেতিয়া মনত বৰ দুখ লাগিল আৰু তাই কান্দিবলৈ ধৰিলে আৰু ওচৰৰ পথাৰত বিচাৰিবলৈ ধৰিলে, কিন্তু তাই বিচাৰি নাপালে। তাই বৰ দুখ লাগিল আৰু পথাৰৰ আলিত বহি কান্দিবলৈ ধৰিলে। সন্ধিয়া হৈ অহাৰ লগে লগে ছাগলী পোৱালিকেইটা ঘাঁহ খাই লাহে লাহে ঘৰৰ ফালে আগবাঢ়ি আহিল আৰু জোনে ছাগলীকেইটা দেখা পালে। ছাগলীকেইটা দেখা পাই তাইৰ মনটো ভাল লাগিল আৰু তাই ভাবিলে যে ছাগলীকেইটাৰ ভোক লাগি আছিল বাবে ছাগলীকেইটা ঘৰৰ বাহিৰলৈ ওলাই আহি ঘাঁহ খাইছিল। তাইৰ যেতিয়া ভোক লাগে তেতিয়া তাই মাকক কয়, কিন্তু ছাগলীকেইটাৰ মাকোতো নাই, আনকি ছাগলীকেইটাই ভোক লাগিছে বুলি মুখেৰে মাতিবও নোৱাৰে। তাইৰ দুখো লাগিল আৰু ছাগলী পোৱালিকেইটাক ঘূৰাই পোৱাৰ বাবে সুখীও হ'ল। সকলোকে ধন্যবাদ জনাইছোঁ। এনেকৈ সদায় ভিডিঅ'বোৰ পাই থাকিবলৈ